Hello, so welcome back to my YouTube channel Kripal Krishna Assamese blog. আমি গৈ আছো আজি পিংগলেশ্বৰ দেৱালয়ত দুৰ্গা পূজা চাব। আজি আমাৰ এজোৰ পাৰা বৰণ কৰি উৰাই দিব। তো ব্লগ ভিডিওটো সম্পূৰ্ণ কৰি চাই থাকিব। লগত যাব মানে আমাৰ লগত যাব মা, দেউতা, তাৰ পিছত মোৰ এজন ভাইটি মানে মোৰ বৰদেউতা হাতৰ ভাইটি, বৰমা আৰু বা। এইকেইটা আমি যাম। ভিডিওটো কিন্তু সম্পূৰ্ণ কৰি চাব আৰু আপোনালোক য'ৰ পৰা চাইছে ন তাৰ পৰা সেৱা কৰি দিব। ফাইনেলি দোস্ত আহি পালো আমি দেৱালয় মন্দিৰ। আমাৰ ওচৰতে হয়, আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰ মান হয় আৰু দিন গুনছে যে তারে শিউলি মাখা গল্প আগমনীর তোমার টুলির গল্প ছড়ালো বলো বলো দুর্গা এলো বলো 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 দুর্গা এলো দুর্গা এলো দুর্গা এলো বলো বলো দুর্গা এলো দুর্গা এলো দুর্গা বাইক সাইড পার্কিং করা হয়। বৰ্তমান বলি চলি আছে, ৰ'ব বলি চলি আছে। বলি চলি আছে। আপোনালোকে য'ৰ পৰা চাই আছে এটা সেৱা কৰি দিয়ক। আমি ভৰি চৰি ধুই ল'ব। বিৰাট মানুহ। মানুহ চাওক দোস্ত, ইয়াত মেইন পূজা ভাগ কৰা হয়। ইয়াত ফাইনেলি আমাৰ পাৰযোৰ গৰম হৈ গ'ল, আমি এৰি দিম। আঞ্চলিক সদস্য আমি এখন গামোচাৰ আগৰণি বলি হৈ আছে, সেইকাৰণে চাউণ্ড কোৱালিটিটো বেয়া আহিব পাৰে। দোস্তো পুৰা পানী পিয়াহ লাগিছে। কি পানী পিয়াহ লাগিছে ৰে, মানে সেইফালেৰে সোমাই গৈ এইফালেৰে ওলাব লাগে। জুম কৰি দেখাই দিছোঁ, এইফালেৰে সোমাই এইফালেৰে ওলাব লাগে। দোস্ত পানী খাই আহিলোঁ, ইয়াত গাড়ী পাৰ্কিং কৰিছে।